কিন্তু মোৰ হিচাপত তাই ছোৱালী নহয়। আপুনি যে ক'লে আপোনাৰ ল'ৰাজনে খবৰ দিলে বুলি, কোন ল'ৰাজনে আপোনাক খবৰ দিলে? এই ল'ৰাটোৱে তেওঁ যিটো মানে বিয়া পাতিব সেই ল'ৰাটোৱে জোঁৱাই। আজি এটা বহুত বেছি বেয়া ঘটনাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো, যিটো বিষয় হয়তো প্ৰচাৰ হয়তো কৰিব নালাগে, যিটো বিষয় কিন্তু প্ৰচাৰ নকৰিলে নহ'ব, এনেকুৱা এটা ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰী ৱালফৰ্ডত এটা বহুতে বেছি বেয়া ঘটনা সংঘটিত হৈছে। কিছু সময় আগতে ঘটনাটো সংঘটিত হৈছে। 5 ডিচেম্বৰত বিবাহ হ'বলগীয়া এগৰাকী যুৱতী এনে কি হ'ল যি কাৰণে তেওঁ নিজকে শেষ কৰি দিয়া এনেকুৱা এটা ইমান বেছি এটা ডাঙৰ সিদ্ধান্ত ল'লে। আৰু সেই যুৱতীগৰাকীৰ নাম হৈছে ঋতুমণি ৰয়, যি নেকি তেওঁ এটা নিউজ পৰ্টেলত তেওঁ কৰ্মৰত আছিল। দৈনন্দিন কামলৈ আহে, প্ৰত্যেক দিনৰ দৰে আজিও তেখেতে কৰ্মলৈ আহিছিল। এনে তেওঁৰ লগত কি ঘটিলে, কি ঘটনা সংঘটিত হ'ল, যি নেকি তেওঁ মানে নিজৰ কাৰ্যালয়ৰ ভিতৰতে নিজকে শেষ কৰি দিয়া এনেকুৱা এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ল। আৰু সেই ঋতুমণি ৰয় মৃতদেহটোৰ ওচৰত এখন নোট পোৱা গৈছে যে, আৰু সেই নোটত লিখিছে তেখেতে সকলোৰে সুখৰ বাবে এই সিদ্ধান্ত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, প্ৰত্যেকজন ব্যক্তিৰে প্ৰশ্ন উত্থাপন হৈছে পৰিয়ালৰ মাজত, জনসাধাৰণৰ মাজত। গুৱাহাটী এতিয়া চাঞ্চল্যকৰ সৃষ্টি হৈছে, যি নেকি এগৰাকী 5 ডিচেম্বৰত বিবাহ হ'বলগীয়া এগৰাকী যুৱতীয়ে ইমান ধুনীয়াকৈ তৈয়াৰ কৰি আছিল বিবাহৰ বাবে, তৎক্ষণাতে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈ গ'ল। জনসাধাৰণৰ মাজত এটা প্ৰশ্ন হৈছে যে কাৰ সুখৰ বাবে ঋতুমণি ৰয়ে এনেকুৱা ধৰণৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, যি নেকি নিজক শেষ কৰি দিয়া। 5 ডিচেম্বৰত তেখেতে নতুন এটা জীৱন আৰম্ভ কৰিবলৈ গৈ আছিল, তাৰে আগতে তেখেতে নিজকে শেষ কৰি দিলে। তো দেউতাকৰ ভাষ্য অনুসৰি দেউতাকে কৈছে যে তাই এনেকুৱা ধৰণৰ ছোৱালী নহয়, তাই এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে। এতিয়া সকলোৰে প্ৰশ্ন যে ঋতুমণি ৰয়ৰ লগত কি ঘটিল, আপুনি বিচাৰেনে ঋতুমণি ৰয়ৰ লগত আচলতে কি ঘটিছিল? এই আপুনি কি ভাবে যে ঋতুমণি ৰয়ৰ লগত এনে কি ঘটনা সংঘটিত হৈছিল, যি নেকি এগৰাকী নতুন জীৱন আৰম্ভ কৰিবলৈ লোৱা এগৰাকী যুৱতীয়ে নিজকে নতুন জীৱন আৰম্ভ নহওঁতেই শেষ কৰি দিলে? আপুনি ভাবেনে যে সকলো সমস্যাৰ সমাধান মৃত্যু? মই ভাবোঁ সুস্থিৰে আৰু ভালদৰে এই তদন্তটো উলিয়াওক, যাতে কি হৈছিল, কাৰ সুখৰ বাবে ঋতুমণি ৰয়ে নিজকে শেষ কৰি দিবলগীয়া হ'ল, এইখিনি তদন্ত যাতে শুদ্ধকৈ স্পষ্টকৈ ওলায়, মই তাৰে আশা কৰিছোঁ। আৰু মই আপোনালোকক এটা কওঁ যে মৃত্যু কেতিয়াও সমস্যাৰ সমাধান হ'ব নোৱাৰে, কাৰণ আমি সকলোৰে আগত খুলি আলোচনা কৰাটো উচিত। যদি আমাৰ নিজৰ মনত কিবা ভেদভাৱ আছে বা নিজৰ মনত যদি আপোনাৰ সমস্যা আছে, নিজৰ মনত সমস্যা আছে, তেনেহ'লে আপুনি খুলি আলোচনা কৰক। হয়তো বহুত কথা আমি নিজে খুলি আলোচনা কৰিব নোৱাৰাৰ ফলত এই ঘটনাৰ সংঘটিত হৈছে। এই ঘটনাবোৰ আচলতে আমাৰ ভাল তদন্ত হ'ব লাগে, সুস্থিৰ তদন্ত হ'ব লাগে, ভাল এটা গৱেষণা হ'ব লাগে। এই ঘটনাবিলাক আমাৰ সমাজত কিয় এনেকুৱা ধৰণৰ ঘটনা প্ৰভাৱ বহুত বেছি হৈ গৈছে। আশা কৰিছোঁ এই ঘটনাৰ সঠিক তদন্ত ওলাওক।